हेलो नमस्कार अस्सलामु आलैकुम की खबर আপোনালোকৰ আশা কৰিছো খবৰ নিশ্চয় ভালেই মোৰো পিছে ভালেই এতিয়া মই মৰ্নিং টি বনাই ললো এটো দেখিছে ব্ৰেডটো অলপ ভাজি লৈছো এফালে চাহ এফালে টেবুলত লৈ আহিলো পঢ়া টেবুলত এতিয়া চাহটো খাম আৰু পঢ়িম সো ভিডিওটো চাই থাকিব হেকলকে আৰু ওয়েলকাম বেক টু মাই চেনেল স্মাইল উইথ তসলিমা আৰু ভিডিওটো চাই কেনে পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব এতিয়া মই পঢ়ি লম কাৰণ এক্সামো আহি পাই গল এটো তো এতিয়া অলপ পঢ়ি লও 2 ঘণ্টামান পঢ়ি লৈ তাৰপিছত ঘৰুৱা কিছুমান কাম কাজো আছে এখিনিও কৰি লম বুলি ভাবিছো সো আৰু অলপ এজাগা জামু হেতুৰ কাৰণে অলপ জলদি পঢ়ি লৈছো পঢ়ি লৈ এফালে আহি গলো ঘৰৰ কামৰত তাৰপিছত এফালে কেটামান কাপোৰ আছিল হেখিনি ধুই মেলি আৰু ঘৰটো অলপ সিজিল কৰিবলৈ আছিল হেখিনি সিজিল কৰা হৈ গল এটো চাইছে আৰু এফালে মিষ্টাৰৰ কাপোৰখিনিও শাৰ্টখিনি এতিয়া নালাগে গৰম যেহেতু সো এখিনি জাপি লম এটো এতিয়া চাইছে কাপোৰখিনি অলপ খেলিমেলি হৈছিল এখিনি সিজিল কৰি ললো আৰু ক্ৰীমখিনিও অলপ উল্টা পুল্টা কৰি থৈ দিছিলে এখিনি অলপ সিজিল কৰি ললো এটো চাইছে কাৰণ যেহেতু গৰম আহি গল এতিয়া স্পৰিং বিলাক দৰকাৰ বেছি সো স্পৰিংখিনি অলপ ভালকে জাপি ললো এফালে তাৰ পিছত আহি গল এটা ফোন কলত তো কৰিছে আমাৰ বাই মানে সঞ্জিমাৰ মা সো তাত যাম এবাৰ ভাবিছিলো না যাও আৰু আকৌ ভাবিছো যাওগে সো ফোন কৰি আছে বাৰে তে যাম মই আম্মা সঞ্জিমা আৰু তাইক দি থৈ আহিব লাগে এই বুলি উলাই লম এতিয়া কাপোৰ কানি ধুই গাপা ধুই আহি লগ পাম আপোনালোকক আকৌ এটো সেগিছে কিমানখিনি কাপোৰ শাৰ্টখিনি অলপ জাপি ভৰালো আৰু বাকিখিনি আছে হেখিনিও জাপিম এতিয়া মই গাপা ধুই আহিলো এটো চাইছে মই কাপোৰখিনি ধুলো গাটো ধোৱা নহলে এতিয়া এফালে ইমান বটা দিছে দেখিছে এফালে মই আহি গলো গাপা ধুই এতিয়া মই ৰেডি হৈ লম পিছত মনত পৰিলে ফ্ৰিজত মাছ আছিল মাছখিনি বনাই লো অলপ এফালে মাছখিনি কাটি বাছি ধুই লৈছিলো এফালে পিয়াজো বহাই দিলো আৰু এফালে শুকান মাছ দি লটি দি বনাম বুলি ভাবিছো ইয়া চাই লটিটো বহাই দিছিলো ভিডিও কৰা নহল এটো মছলা একেবাৰে কমকে দিছো চাইছে আপোনালোকে আকৌ কব মছলা দিয়াই নাই কিবা এটো কব সো কৈ দিলো আগতে কাৰণ মছলা অলপ কম দিয়ে খাম বুলি এনেকে বনাইছো এফালে মাছৰ তৰকাৰীটো বনাই দিলো বনাই লৈ এফালে মই বাচনখিনি আছিল বাচনখিনি ধুই ললো তাৰ পিছত আমি এফালে ৰেডি হৈ উলাই লৈছো চাইছে আৰু ভিনিয়ে বাৰে ফোন কৰিছে ক'ত পালো কি কথা সুধি আছে এতিয়া আমি গৈ আছো চাইছে আম্মা মই বাই এফালে ফাৰহান আৰু এইজনী সঞ্জিমা এতিয়া আমি গৈছো তাইক ফাৰহানে কৈছে ভিডিওটো লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আমাৰ মামিৰ চেনেলটো এইবোৰ কৈ আছে এটো চাইছে আৰু ৰাস্তাটো ইমানেই ঠেক যে গাড়ী এটা আহিলে আমি সাইডত ৰখি দিব লাগে চাইছে ইমান এখিনি জায়গা বহুত ধুনিয়া লাগে কাৰণ গছখিনি ইমান ধুনিয়াকৈ হৈ আছে তাৰ পিছত আমি উঠি ললো টপটপত এটো চাইছে সঞ্জিমা আজি ধুনিয়া লাগিছে আৰু তাই আহিলে বহুত দিনকে থাকে যেহেতু ভাল লাগে কিন্তু যেতিয়া যায়গে তেতিয়া বহুত মিস কৰো তাইক এটো চাইছে আৰু তাই মোক ডাইৰেকশন দি আছে যে ইফালে এখিনি উঠাক ভাল লাগিছে ভিডিওত উঠাই দিয়ক আপোনাৰ ব্লগত এড কৰি দিব এইবোৰ কৈ আছে তাৰ পিছত আহি পাই গলো ইয়া আজি সঞ্জিমা হাতৰ ঘৰত আহিছো এফালে ফাৰহানে দেখাই আছে বেগেনা গছ এটো চাওক বেগেনা গছত বেগেনা বহুত লাগি আছে তাৰ পিছত আহি ঘৰ পাই গলো ইয়া ভাগি লৰাটোৱে বেগ দেখাই আছে যেহেতু ই নতুনকে এডমিশন লৈছে কৈছে মোৰ আবাই বেগ আনি দিছে চাওক মামি তাৰ পিছত এফালে পাকঘৰত আহিলো আহি চাইছো আধা ৰেডি হৈ গল এফালে মছলাখিনি পেষ্ট কৰি ললে কাৰণ কেবাটাও তৰকাৰী হ'ব যে ইহতৰ বাৰীত আম গছ হৈ আছিল এটো আমটো চাটনি কৰি দিলে সঞ্জিমাই এতিয়া আমি খাম হেতৰ বাৰীৰে হয় খাই লৈ আমি পাছত ভাত পানীও খাই ললো খাই বই এতিয়া আমি ৰেডি হৈ লম যাবলে ঘৰ এটো চাবই গুটেখিনি দেখুৱা সম্ভৱ নহয় সো নেদেখালো এফালে আমি উলাই ললো মেইন ৰাস্তাত আহি উঠিলো যেটো হেতৰ ৰাস্তাটো গলি হৰু ঠেক ৰাস্তা হয় সো তাত টমটম পোৱা নাযায় এতিয়া আমি উলাই ললো ইয়াত টমটমত উঠিম আৰু ভিডিওটো চাই কেনে পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব
আজিলৈ আহিছে তেন্তে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। লগ পাম আন এটি মজাৰ ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক। বাই বাই।